নমস্কাৰ বন্ধু বান্ধৱীসকল, ব্ৰাইট কমেণ্ট ইউটিউব চেনেললৈ আপোনাক স্বাগতম। যদি চেনেলটোত নতুন হয় তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ এই ভিডিঅ'টোত আসাম হাই স্কুল টিচাৰ ৰিক্ৰুইটমেণ্ট 2020 ইয়াত কিছুমান ভেকেঞ্চি ওলাইছে। ইয়াতে প্ৰথমতে দিয়া আছে 1 নম্বৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছ। ইয়াতে 9 পোষ্ট দিয়া আছে আপোনাৰ 3903টা। আৰু 2 নম্বৰটোত দিয়া আছে গ্ৰেজুৱেট টিচাৰ ছায়েন্স। 9 পোষ্ট আছে 1843টা পোষ্ট আছে। আৰু দৰমহাটো আপোনাৰ পে স্কেলটো এনেকুৱা দিয়া আছে। মান্থলি দৰমহা 14,500 টকাৰ পৰা আৰম্ভ হ'ব আৰু 60,500 টকালৈকে, আৰু লগতে গ্ৰেড পে থাকিব 8,700 টকা পাৰ মান্থ। আৰু বয়সটো এনেকুৱা দিয়া আছে। এজটো প্ৰত্যেকজন কেণ্ডিডেটৰ বয়স 18 বছৰ কম হ'ব নালাগিব আৰু 40 বছৰৰ ভিতৰত বা বেছি হ'ব নোৱাৰিব। এইটোৰ মাজত থাকিব জেনেৰেল কেটেগৰী যিবিলাক আছে, আৰু এক্স ছাৰ্ভিচমেন এইবিলাকৰ কাৰণে আপোনাৰ 42 বছৰ। OBC MOBCৰ কাৰণে আছে 43 বছৰ। তাৰপিছত আপোনাৰ SC STৰ কাৰণে আছে 45 বছৰ, আৰু 50 বছৰ আছে PWD। ইহঁতৰ কাৰণে 50 বছৰ ৰেহাই দিয়া আছে। আৰু এইটোৰ ধৰিব লাগিব ডেটটো 1 জানুৱাৰী 2020 ধৰি পেলাই এই বয়সখিনি হ'ব লাগিব। আৰু ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক ইয়াত দিয়া আছে। কোনটো ডিষ্ট্ৰিক্টত কিমানটা পোষ্ট ইয়াতে দিয়া আছে আপোনাৰ। ইয়াতে ডিষ্ট্ৰিক্ট গ্ৰেজুৱেট টিচাৰ ইয়াতে ছায়েন্স, গ্ৰেজুৱেট টিচাৰ আৰ্টছ আৰু অল টোটেল ইয়াতে পোষ্ট দিয়া আছে। আপোনালোকে এইটো চাবই পাৰি আছে। মই লাহে লাহে দেখুৱাই দি আছোঁ কোনটো ডিষ্ট্ৰিক্টত কিমানজন কেণ্ডিডেট আৰ্টছ আৰু ছায়েন্সত, আৰু অল টোটেল পোষ্ট দিয়া আছে। ইয়াতে আপোনাৰ কোৱালিফিকেশ্যন কি লাগিব সেইটো দিয়া আছে, যে আৰ্টছৰ যিকোনো ৰিকগনাইজ বৰ্ডৰ পৰা কমেও 50% মাৰ্কছ লাগিব, আৰু DLED বা BEd যিকোনো হ'লেই হ'ব। ছায়েন্সৰ কাৰণে সেই একেই, ৰিকগনাইজ বৰ্ডৰ পৰা 50% মাৰ্কছ লাগিব আৰু BEd বা DLED লাগিব। আৰু কেনেকুৱা কৰি এপ্লাই কৰিব, আৰু এপ্লাই কৰিবলগীয়া ৱেবছাইটটো হৈছে এইটো www.madhyamanik.assam.gov.in। এই ৱেবছাইটত আপোনাৰ অনলাইন আৰম্ভ হ'ব আপোনাৰ 15/9/2020 এই তাৰিখৰ পৰা অনলাইন আৰম্ভ হ'ব, আৰু শেষ হ'ব আপোনাৰ 30/9/2020লৈকে অনলাইন ৰেজিষ্ট্ৰেশ্যন আপোনাৰ শেষ হ'ব। এই তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন কৰিব লাগিব। আৰু অনলাইন কৰোঁতে কি ডকুমেণ্টছ ছাবমিট কৰিব লাগিব, এই ডকুমেণ্টছখিনি তলত দিয়া আছে কি লাগিব। ইয়াতে 3 নম্বৰটো প্ৰথমতে ইয়াতে 3 নম্বৰটোত দিয়া আছে পাছ চাৰ্টিফিকেট অফ HSLC অৰ এডমিট কাৰ্ড লাগিব এজ প্ৰুফৰ কাৰণে। আৰু 4 নম্বৰত দিয়া আছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হাই স্কুল টেট, এইটো লাগিব। তাৰপিছত 5 নম্বৰত দিয়া আছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ BEd। তাৰপিছত 6 নম্বৰত দিয়া আছে চাৰ্টিফিকেট ইন ছাপৰ্ট অফ স্কেডিউল কাষ্ট, যিটো OBC MOBC ইহঁতৰ চাৰ্টিফিকেট লাগিব। 7 নম্বৰটোত দিয়া আছে কেণ্ডিডেট উইথ ডিছেবিলিটিজ উইল হেভ টু এনক্ল'জ চাৰ্টিফিকেটছ অফ ডিছেবিলিটিজ ইছ্যু বাই গভট অথৰিটি। ইয়াৰ পৰা চাৰ্টিফিকেট দিব লাগিব। তাৰপিছত দিয়া আছে আপোনাৰ 7 নম্বৰত চাৰ্টিফিকেট অফ NCC যদি থাকে, BC কেটেগৰী যদি আছে, চাৰ্টিফিকেট অফ ৰিকগনাইজড স্পৰ্ট এট নেশ্যনেল লেভেল ৰিপ্ৰেজেণ্টিং আসাম। 2 নম্বৰ দিয়া আছে চাৰ্টিফিকেট অফ এচিভমেণ্ট ইন ফাইন আৰ্টছ এণ্ড কালচাৰ এক্টিভিটিজ ৰিপ্ৰেজেণ্টিং দি ষ্টেট অফিচিয়েলি এট নেশ্যনেল লেভেল। 11 নম্বৰত দিয়া আছে আপোনাৰ চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন যদি থাকে দিব লাগিব। আৰু 12 নম্বৰত দিয়া আছে চাৰ্টিফিকেট অফ EWS ইছ্যু কমপ্লিট উইথ অথৰিটি। এইবিলাক ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব।
আৰু ইয়াতে 1 নম্বৰ 2 নম্বৰটোত বাদ পৰি আছিল সেইটো হৈছে আপোনাৰ মাৰ্কশ্বিট অফ HSLC এণ্ড BA বা BSc আৰু 2 নম্বৰটোত দিয়া আছে পাছ সাৰ্টিফিকেট অফ HSLC বা HSSLC এণ্ড BA BSc এই সাৰ্টিফিকেটবিলাক আপোনালোকে জমা দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আৰু কাষত থকা বেল আইকন প্ৰেছ কৰিব যাতে আমাৰ চেনেলটোত নতুনকৈ আপডেট হোৱা নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সকলোৰে আগত পাই যায়। থেংক ইউ।